নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যোৱা অংশত মই তোমালোকক নৱম শ্ৰেণীৰ হনুমন্তৰ লংকা দৰ্শন নামৰ কাব্যাংশটিৰ কিছু অংশ বুজাই দিছিলোঁ। আজি মই বাকী অংশ তোমালোকক ভালদৰে বুজাই দিম। এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো নিশ্চয়কৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব। যোৱাটো অংশত আমি পাইছোঁ যে হনুমানে আকাশমাৰ্গেৰে আহি ত্ৰিকুট পৰ্বতত উপস্থিত হৈছে আৰু তেওঁ ত্ৰিকুট পৰ্বতৰ পৰা লংকাখন দ্বিতীয় অমৰাৱতী যেন অনুভৱ কৰিছে। কিছুপৰ তেওঁ ত্ৰিকুট পৰ্বতৰ ওপৰত বহি তাৰ পিছত লংকা নগৰীত প্ৰৱেশ কৰিবলৈ মন বান্ধিলে। তেওঁ লংকা নগৰী প্ৰৱেশ কৰাৰ পথত বহুতো হাবি বন দেখিলে। সেই হাবি বনবিলাকত বহুতো মূল্যৱান গছ গছনি, ফল ফুল, চৰাই চিৰিকটি হনুমানে দেখিবলৈ পালে। ইয়াৰ পিছত চাই যাবা। বাৰয় বসন্তে অনুকূলে বহে বাৱ, শৰ ঋতু নাচাৰয় কোকিলৰ ৰাৱ। ইয়াতে কৈছে যে 12টা ঋতুত যেন এক ধুনীয়া পৰিৱেশ সৃষ্টি হৈ থাকে, অৰ্থাৎ লংকাৰ যি হাবি বননি তাত 12টা ঋতুত এক ধুনীয়া পৰিৱেশ সৃষ্টি হৈ থাকে আৰু 6 ঋতুত কোকিল অৰ্থাৎ কুলি চৰাইৰ মাত শুনিবলৈ পোৱা যায়। অনেক আচয় পশু চতক আশেষ, সুবৰ্ণ মাণিক মণি ৰতন বিশেষ। হনুমানে ঘৰচিৰিকা চৰাই তাত বহুত দেখিছে। সুবৰ্ণ মাণিক মণি ইত্যাদি ৰত্নও তাত হনুমানে বহুত আছে বুলি কৈছে। সাগৰ উঠাৰি থৈল মুকুতাৰ দাম, চিত্ৰ বিচিত্ৰ তাক দেখি অনুপাম। সাগৰে যেন দম লগাই মুকুতামণি আনি থৈছে। হনুমানে কৈছে যে লংকাপুৰীখন যিহেতু সাগৰৰ পাৰত অৱস্থিত, সেইবাবে সাগৰে যেন দম লগাই মুকুতা আনি থৈছে আৰু সেই মুকুতাবোৰ ৰং বিৰঙৰ বুলি কৈছে আৰু তাক দেখিবলৈ অনুপম। লংকাৰ সমীপ বনে দিন গোট নীল, গধূলিকা বেলা বীৰে পৰম ঋষিল। এনেদৰে লংকাৰ ওচৰৰ বন চাই থাকোঁতে দিনটো শেষ হ'ল। গধূলি বেলা কি কৰিব এতিয়া হনুমানে তাকে ভাবিছে। ইষব শৰীৰে যেবে পেশৌ নগৰ, ৰাক্ষসে বান্ধিয়া ফুৰাইবে ঘৰে ঘৰ। হনুমানে ভাবিছে যে যিহেতু হনুমান ডাঙৰ শকত আৱত, তেওঁ ভাবিছে যে এনেকুৱা এটা বৃহৎ শৰীৰ লৈ তেওঁ কেনেকৈ লংকাত প্ৰৱেশ কৰিব, কিয়নো লংকাৰ প্ৰহৰীবিলাকে ৰাক্ষসবিলাকে হনুমানক তেনেকুৱাকৈ যোৱা দেখিলে ধৰি নি লংকাৰ ঘৰে ঘৰে ফুৰাব বুলি হনুমানে ভাবিছে। বিৰাল সমান সংকুচিত কলেবৰে, হনুমন্তে চৰিলন্ত প্ৰাণচিৰ ওপৰে। তেতিয়া হনুমানে কি কৰিলে, হনুমানে নিজৰ শৰীৰটো মেকুৰীৰ দৰে সৰু কৰিলে আৰু দেৱালৰ ওপৰত উঠিলে, দেৱালত বগালে। হনুমানে নিজৰ শৰীৰটো মেকুৰীৰ দৰে কৰি দেৱালত বগাই লংকাত প্ৰৱেশ কৰিবলৈ ধৰিলে। গধূলিকা বেলা শ্ৰী দেখিলা লংকাৰ, দুটি অমৰাৱতী যেন জগততে সাৰ। গধূলি বেলা হনুমানে লংকাৰ সৌন্দৰ্য দেখিলে। জগতত জিলিকি থকা যেন দ্বিতীয়খন অমৰাৱতীহে তেওঁ লংকাখনক এনেকুৱা অনুভৱ কৰিলে। অনেক প্ৰবন্ধে বিশ্বকৰ্মৰ্চে নিৰ্মিল, লংকা বেঢ়ি সুবৰ্ণৰ গঢ় প্ৰাণচি দিল। বিশ্বকৰ্মাই বহুত চিন্তা প্ৰচেষ্টা কৰি লংকাখন নিৰ্মাণ কৰিছে আৰু তেওঁ লংকাখনৰ চাৰিওফালটো সোণৰে সাজি দিছে। অনেক যোজন পথ গগনে উধাৱ, সুবৰ্ণ মাণিক মণি জ্বলে থাৱে থাৱ। হনুমানে বহু যোজন অৰ্থাৎ বহু মাইল দূৰ আকাশমাৰ্গেৰে লংকালৈ আহিছে আৰু তেওঁ ঠায়ে ঠায়ে সোণৰ মাণিক জ্বলি থকা দেখিবলৈ পাইছে। ঠাইখান দেখিলন্ত বহল বিস্তাৰ, গড় গোটে বেৰি আছে সকলে লংকাৰ।
লংকাখন দেখিলে বহু আহল বহল অৰ্থাৎ লংকাখন বিস্তাৰিত গোটেই লংকাখন দেৱালেৰে বেৰি আছে নানা যন্ত্ৰ সাজি আছে শাৰী তাত নানা যন্ত্ৰ তাত আছে শাৰী শাৰী দেৱসুৰে সবে তাক লংঘিতে নপাৰি লংকাত হনুমানে নানা ধৰণৰ যন্ত্ৰ শাৰী শাৰীকৈ থোৱা দেখিবলৈ পাইছে আৰু দেৱতা আৰু অসুৰসকলে কোনেও সেই যন্ত্ৰবিলাক পাৰ হৈ লংকা নগৰীত প্ৰৱেশ কৰিব নোৱাৰে বুলি হনুমানে অনুমান কৰিছে বিষম সংকট আতি দুৰ্গমৰ থান দেখি চিন্তাবিষ্ট ভৈলা বীৰ হনুমান বিষম সংকট বুলি হনুমানে ভাবিছে তেওঁ কৈছে যে লংকাখন হৈছে অতি দুৰ্গম ঠাই আৰু এই দুৰ্গম লংকাখন দেখি বীৰ হনুমান চিন্তিত হৈছে তেওঁ কিয় চিন্তিত হৈছে অংগদ সুগ্ৰীব নীল আমি সমে চাৰি এতেকেহে সাগৰক তৰিবাক পাৰি অংগদ সুগ্ৰীব নীল আৰু হনুমান মিলি চাৰিজন বীৰ কোন চাৰিজন বীৰ অংগদ সুগ্ৰীব নীল আৰু হনুমান এই চাৰিজন বীৰ আৰু এই চাৰিজন বীৰেহে ইমান মাইল ইমান দূৰ সাগৰ পাৰ হৈ লংকালৈ আহিব পৰা শক্তি আছে হতেক যোজন পথ সাগৰক তৰি ইঠাবক বানৰ আহিবে কেনে কৰি হনুমানে শংকিত হৈছে যে ইমান যোজন সাগৰ পাৰ হৈ কেনেকৈনো বান্দৰবিলাকে লংকালৈ আহিব পাৰিব বানৰ বৰ্গৰ ইঠাবত কোনো কাম কিবা কৰিবন্ত আহি দশৰথী ৰাম আৰু বানৰবিলাকৰ লংকালৈ আহিবলৈনো কি কাম আৰু লগতে দশৰথৰ ৰামৰোনো ইয়াত আহিবলৈ কি কাম বুলি হনুমানে কৈছে আৰু তেওঁলোক লংকালৈ আহিব নোৱাৰিব বুলি হনুমান শংকিত হৈছে ৰাম লক্ষ্মণ জাতু অচিন্ত প্ৰভাৱ সি কাৰণে মনত কিঞ্চিত দিও থাৱ হনুমানে আকৌ কৈছে যে ৰাম লক্ষ্মণ অত্যন্ত শক্তিৰ প্ৰভাৱী তেওঁ অচিন্ত চিন্তা কৰিব নোৱাৰা তেওঁৰ প্ৰভাৱ আছে সেইবাবে ৰাম আৰু লক্ষ্মণে লংকালৈ আহিব পাৰিব বুলি হনুমানে ভাবিছে হনুমানে শেষত কৈছে যে ৰাম লক্ষ্মণ যিহেতু ভগৱান তেওঁলোকৰ যিহেতু অচিন্ত প্ৰভাৱ আছে সেইকাৰণে তেওঁলোকে সাগৰ পাৰ হৈ লংকালৈ আহিব পাৰিব এয়া আছিল এয়া পাঠটোৰ থুলমূল আভাস পাঠটোত আমি প্ৰথমতে পালোঁ হনুমানে লংকাখনলৈনো আহি কি দেখিলে হনুমন্তৰ লংকা দৰ্শন অৰ্থাৎ হনুমানে লংকাখন দৰ্শন কৰি কি দেখিবলৈ পালে প্ৰথমতে হনুমানে আকাশমাৰ্গেৰে আহি ত্ৰিকুট পৰ্বতত উপস্থিত হ'ল লংকাখনক দ্বিতীয় অমৰাৱতী যেন জ্ঞান কৰিলে ভাবিলে তাৰপিছত তেওঁ লংকা ত্ৰিকুট শৃংগৰ পৰা লংকা নগৰীত প্ৰৱেশ কৰিব যাওঁতে বহুতো হাবি বন দেখিবলৈ পালে সেই হাবি বনত মূল্যৱান গছ-গছনি ফল-মূল পশু-পক্ষী চৰাই-চিৰিকটি দেখিবলৈ পালে আৰু যেতিয়া তেওঁ মেকুৰীৰ আকাৰ লৈ লংকা নগৰীত প্ৰৱেশ কৰিলে তেতিয়া তেওঁ চিন্তিত হ'ল যে লংকাখন হৈছে অতি দুৰ্গম ঠাই ইয়াত বান্দৰবিলাকে কেনেকৈনো আহিব পাৰিব শেষত তেওঁ কৈছে যে ৰাম লক্ষ্মণ যিহেতু অচিন্ত প্ৰভাৱ বৰ অধিকাৰী তেওঁলোকৰ যিহেতু অচিন্ত প্ৰভাৱ আছে সেইকাৰণে তেওঁলোকে ইয়ালৈ আহিব পাৰিব এইটোৱে হৈছে আমাৰ হনুমন্তৰ লংকা দৰ্শন মাধৱ কন্দলীদেৱ বিৰচিত হনুমন্তৰ লংকা দৰ্শন নামৰ পাঠটিৰ মূল ভাৱ